শৰ্মা বা গোস্বামী হ'ব। সেইকাৰণে আমি সকলো পৰিহাৰ কৰি দলবিলাকে অঞ্চলবোৰ যদি জন্ম হৈছিল 1921 চনত, এই 1921 চনৰ পৰা জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। আলহী কিবা প্ৰসাদ খোৱা বা মানুহ পুতি থোৱা এইবিলাকৰ ওপৰত অলপ যিহেতু হিন্দু ধৰ্মত মানুহ পতাৰ বেয়া নাযাব, উচ্চ বৰ্ণ জাতিৰ ক্ষেত্ৰত বেছি দেখা যায়। শুনিব পৰম চৰাহল জিলাৰ পুৰুষসকলে যি সম্প্ৰদায়ৰ মহিলাই নহওক বিবাহ কৰালে সেই আমাৰ ধৰক কোনোবা বতৰ ছোৱালী আমাৰ ল'ৰাই বিয়া গ'লে মই তেতিয়া সেই ছোৱালীটোৱে পুনৰাবৃত্তি নহয়, তাকে মই আকৌ পুনৰ কৰজোৰে প্ৰাৰ্থনা কৰি আৰু হয়তো গুৱাহাটী মেডিকেল কলেজৰ পৰা তেখেতৰ জন্মস্থান। কিন্তু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ঘটনা হৈ গ'ল, সেই ঘটনাটোৰ প্ৰেক্ষাপটত জিলা প্ৰশাসনে আজি সভাখনি আহ্বান কৰিছে। মই